সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব মোৰ আহিবলগীয়া ভিডিঅ'বোৰ চাই থাকিবৰ বাবে। আমার আঙুলে দেখা হয়ে গেল। ওয়াও এটা বল না এটা এখিনিতে লাগি আছে কেকুৰা আই মোক চেপি দিল হয় আৰু এতিয়া। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। বহুত দিনৰ পিছত মই আজি ভিডিঅ' লৈ আহিছোঁ। এতিয়া মই বৰ্তমান গাঁৱত আহিছোঁ, তো গতিকে আমি মাছ মাৰিবলৈ গৈ আছোঁ এতিয়া পথাৰত। চাওক গোটেইফালে পথাৰ সেউজীয়া। তো ভাইটিকেইটাৰ লগত মাছ মাৰিবলৈ গৈ আছোঁ। কেঁকুৰাও লৈ আহিম, তো কি পাওঁ গোটেইখিনি বাৰু লৈ আহিম। আছিলে মই ঘৰতে ৰেষ্ট লৈ আছিলোঁ বহুত দিন, তো বাহিৰত তেনেকৈ ওলোৱা নাছিলোঁ। আজি ওলাই আহিছোঁ, গতিকে চাই থাকক ভিডিঅ'টো আগলৈকে। নাই নেকি ইয়াতে? আছে আছে জামিনী কাকৰা গাখীৰ কাকৰা মানে ই ডাঙৰ হয় জানা নাই, ইয়া টিপিল যায় গাখীৰ গাখীৰ হ'ব। এতিয়া যদি মাৰি পেলাম গাখীৰ হ'ব। আচ্ছা, এইটো নাখায় মানে? কামে নাই, গাখীৰ লাগব এইটো খালেও। কেনেকুৱা চাচোন, এইটো কেঁকুৰা বোলে, গাখীৰ কেঁকুৰা বুলি কয়। মই একচুৱেলি বিশেষ নাজানো কেঁকুৰাৰ বিষয়ে, ভাইটিয়ে কৈ আছে। তো টেপিলে মানে হেৰি দিলে মানে নৰম বোলে এই কেঁকুৰাটো, আৰু মানে গাখীৰ গাখীৰ ওলাই বোলে। এইটো আমি এৰি দিম ন? আমি এৰি দিলোঁ। এইটো থাকক, ডাঙৰ হওক। একচুৱেলি কেনেকৈ গম পাম যে আমি ইয়াতে কেঁকুৰা আছে বুলি? না, কেঁকুৰা যিটো গাঁতত থাকে না, সেইটো গাঁতত সদায় পানী খেলা হৈ থাকে আৰু মাটি ওলাই থাকে বাহিৰৰ ফালে বগা বগাকৈ। আচ্ছা, নহ'ব এতিয়া আঙুলি দেখোন ইয়াতো সাপো থাকিব পাৰে। খাপটো বেলেগ। কিছুমান গাজা এটা বনে আঙুলি যায়। তো আগত ভাইটিয়ে জাল এখন লৈছে, মাছ ধৰিম আগত গৈ বোলে। আগত খাল আছে। ৰাতিপুৱা যেতিয়া শুই উঠিলোঁ তেতিয়া ৰ'দ বহুত দি আছিলে। বৰ্তমান ৰ'দ তেনেকুৱা নাই, সেইটো কাৰণে ভাল লাগিছে এতিয়া, নহ'লে ইমান গৰমততো ওলাই আহিব নোৱাৰি। মিৰ্জাত আহিলে প্ৰায় মই মাছ ধৰোৱেই। তো আগতে বেছি মাছ আহিছিলে যেতিয়া এইটো ট্ৰেইন লাইনৰ সিফালে মানে এটা পানী আহিব পৰা এটা মানে ড্ৰেইন নিচিনা আছিলে। তো তেতিয়া সেইফালৰ পৰা ডাঙৰ ডাঙৰ মাছ আহিছিলে। তো এইফালে ট্ৰেইন লাইন যেতিয়া মানে ডাবল কৰি দিলে তেতিয়া এইটো বন্ধ হৈ গ'ল এতিয়া। তো সেইটো কাৰণে মাছ আগতকৈ মানে কম আহে, এতিয়া পায় কিন্তু তথাপিও বহুত কম। মাছ কোনফালে গ'লে পাম মাছ ধৰাটো? কোনফালে? সিফালে মাছ পাম ন? হা, তহঁতে আগতে পাইছিলি নাই মাছতে? কিমানমান পাইছিলি মাছ? 2.5 কিলো। মই বহুত এক্সাইটেড হৈ আছোঁ মাছ ধৰিবৰ কাৰণে। মই একচুৱেলি যদিও চহৰত থাকোঁ, মোৰ গাঁৱৰ পৰিৱেশবোৰ বেছি ভাল লাগে। আগৰ পৰা মানে গাঁৱৰ, যিহেতু মই গুৱাহাটীতে ডাঙৰ হোৱা, গুৱাহাটীতে থাকোঁ যিহেতু মই, কিন্তু মোৰ গাঁৱত মানে আহি বেছি মোৰ ভাল লাগে। চহৰতো জানে আপোনালোকে কি আৰু গাড়ী ঘোঁৰাৰ মাজত, হাল্লা ট্ৰাফিকৰ মাজত থাকিব লাগে। তো ইয়াতে আহিলে মানে এটা শান্তিৰ পৰিৱেশ পোৱা যায়, ধুনীয়া নেচাৰৰ মাজত। তো ভাল লাগে মোৰ ইয়াতে আহি। প্ৰায় মই আহি থাকোঁ ইয়াতে, বছৰততো 2-3বাৰমান আহোঁ। আৰু মাছৰ ছিজনততো মই আহোঁৱেই। আগতেও মাছ ধৰিছিলোঁ, কিন্তু মানে ভিডিঅ' মই দিয়া নাছিলোঁ আগতে, মোৰ চেনেলো নাছিলে। তো সেইটো কাৰণে মই এইবাৰ যিহেতু মই সুবিধা পাই আছোঁ দেখুৱাবৰ কাৰণে, তো আপোনালোকক দেখাই আছোঁ। আছে নেকি? বম ডাঙৰ বোলে। ঠেংখন বম না দেনে লাগি আমার আঙুলে দেখা হয়ে গেল। ওয়াও, এটা বম না এটা এখিনিতে লাগি আছে কেঁকুৰা আই মোক চেপি দিল হয় আৰু এতিয়া। ৱাও, বহুত ডাঙৰ। টেনচন না ভাঙা। কিমান ডাঙৰ কেঁকুৰা। এই ঠেং ভাঙিছেও দেখা নাই? হে ভাঙছি। সে রাজুদারে হাতত লগাইছিল একবার। হ্যাঁ, আঙুলিতে দিতে। ইয়েস। ইয়া। কুটুকুটু লাগে তাই। যে আমি এনেকুৱা কেঁকুৰা বিচাৰি বিচাৰি গৈ আছোঁ আগলৈকে। আগত গৈ আমি মাছ ধৰিম। তো যাওঁতে কেঁকুৰাবিলাক
লৈ গৈ আছোঁ য'ত যেনেকৈ পাৰিছোঁ। আমি আহি পালোঁ মাছ মৰা যিখিনি ঠাই, এই চাওক ইয়াতে আমি মাছ মাৰিম এতিয়া। এই চাওক ভাইটিহঁতে মাছ ধৰি আছে, এইফালেও আছে। এইটো হৈছে ৰেলৱে ট্ৰেক, এইফালে ট্ৰেইন যায়, ট্ৰেইন লাইন। চাওক মই গৰমত ঘামি অৱস্থা নাই, পূৰা ঘাম বৈ আছে মুখেৰে, তথাপিও যিহেতু মাছ মৰাৰ জছ তো সেইটো কাৰণে আহিছোঁ। ইয়াতে মই এতিয়া মাছ ধৰিম, আপোনালোকক দেখাম মই ইয়াতে মাছ ধৰিম। অঁ, কিবা মাছ পাইছে নেকি? ঠাণ্ডা পানী না গৰম পানী? ঠাণ্ডা গৰম পানী লাগিছে না? টোপনি লাগিছে, সেইবাৰ নিচিনা গা ধুম আৰু ইয়াতে ন, মজা লাগিব। তো আগৰ পৰা আহিছিলোঁ ইয়াতে, মানে পূৰা গা ধুইছিলোঁ আৰু মানে এইখিনিত পানী পূৰা একদম ঘেলা কৰি দিছিলোঁ। মাছ ধৰাৰ পিছত মাছ বেছি পোৱা নাছিলোঁ, মানে ইয়াতে পূৰা খেলিছোঁ আৰু। বেছি দ নহয়, অঁ অঁ সৰু সৰু মাছ ন। অঁ হ'ব দে, এতিয়া নালাগে। সৰু সৰু মাছ পাইছে এটা দুটাকে। ৰ'দটো বহুত ৰ'দ দিছে, বাপৰে বাপ, মানে থাকিব পৰা নাই। এনেকুৱা লাগিছে ওচৰত গছ এডাল হ'লে বেছি ভাল লাগিলে হয়। শুনো নাম পানীত আৰু কি চাই আছা? নাম আৰু এতিয়া মাছ ধৰিব লাগে, মাছ লাগে আমাক। ভাইটিহঁতে কেনেকৈ মাছ ধৰি আছে, মানে এই চাইডে চাইডে মাছবিলাক থাকে, আৰু গছকি দি আছে, মাছবিলাক এইফালে গুচি যায়। এইটো একচুৱেলি বেছি দ নহয়, যেতিয়া মানে ৰেলৱে ট্ৰেকটো বনাইছিলে তো ইয়াতে গাঁত খান্দিছিলে, তো JCB নহয় চাগে, মানুহে চাগে খান্দিছিলে এইটো। তো মানে এইটো চাইডে যিমান দ এইফালেও ছেম দ হয়, বেছি দ নহয়, মানে কঁকালৰ সমান হ'ব আৰু। কঁকাল পানী আছে ইয়াতে, বেছি নাই। এইটো কি মাছ বুলি কয়? হেৰি মাছ। এনেকুৱা ডাঙৰ ডাঙৰো পোৱা যায়, যিহেতু এতিয়া আমি ধৰিবৰ কাৰণে নামিছোঁ পানীত, তো লাহে লাহে পাম। চাওক ভাইটিৰ ভৰিত জোকে ধৰিছিলে আৰু তেজ ওলাই দিছে ভৰিখন গোটেই। সৰু সৰু পালেও কথা নাই, বেছিকৈ পালে। এইডাল জোকে খাইছে, চাওক জোকে খাইছে। গুচি গ'ল। কামুৰিবলৈ এইটো গুচি যাব, এইটো এটা নহ'লে মাছটো গুচি যাব ন। কান্দুলি মাছ, জলৰ লগত কান্দুলি নহয়, কান্দুলি কান্দুলি। বহুত দিনৰ পিছত মাছ মাৰি আছোঁ, নাজানো একচুৱেলি তথাপিও ট্ৰাই কৰি আছোঁ মাছ মাৰিব। ভাল লাগে যিহেতু, মাজে মাজে জোকো খাই আছোঁ। গাইছ মাছ চাছ ধৰিলোঁ, ভাগৰ লাগিল, এইখিনিতে ধৰিলোঁ, বেছি পোৱা নাই, কেইটামান পালোঁ। তো এই ভাইটি এটাই গা ধুই আছে এতিয়া বৰ্তমান, ময়ো গা ধুলোঁ। দেখিছে তিতি গ'লোঁ গোটেই, চাৰ্ট টাৰ্ট তুলি তুলি ভিজি গ'ল। তো ইয়াৰ পিছত আমি এইফালে যাম, সেইটো চাইড, মানে তাতে মাৰিম, এইটো চাইডে তাতে মাছ আছে বুলি কৈছে, এতিয়া সেইটো চাইডে যাম। আমাৰ মাছ মৰা হৈ গ'ল এতিয়া, বেছি মাছ পোৱা নাই, এইখিনিয়ে পালোঁ মাছ, বেছি পোৱা নাই। আৰু মাৰিলে পালোঁ হয়, কিন্তু যিহেতু ইমান গৰম তো সেইটো কাৰণে বেছি সময় আমি মাছ নামাৰিলোঁ, এইখিনিয়ে পালোঁ সৰু মাছ। বাকী আৰু ঠাই আছিলে মাৰিবৰ কাৰণে, কিন্তু নামাৰিলোঁ আৰু গৰম বহুত, সেইটো কাৰণে। হ'ব এইখিনি আছে, ভাল লাগিলে মাৰি পেলাই।
বহু সময় আমি পানীত খেলিলোঁ, তেনেকৈ কটালোঁ আৰু বতৰ বেয়া হৈ অহাৰ বাবে আমি ঘৰলৈ উভতি আহিলোঁ। ধুমুহা আহিব ধৰিছে এতিয়া। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট কৰি দিব। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।